হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ ভিউৱাৰ্ছ মোৰ চেনেল ভিউৱাৰ্ছ। আজি মই আপোনালোকক দেখুৱাম যে কম্পিউটাৰৰ মাউচ। আচলতে কম্পিউটাৰ কেনেদৰে কাম কৰে। আচলতে ই কম্পিউটাৰ অতি গুৰুত্বপূৰ্ণ। আচলতে মাউচৰ অবিহনে কম্পিউটাৰ চলোৱা নাযায়। লেপটপবিলাক যায়, কিন্তু ডেস্কটপ আচলতে মাউচৰ অবিহনে এইটো আপুনি চলাব নোৱাৰিব। তো ই কেনেদৰে কাম কৰে আৰু ইয়াৰ মাউচৰ ভিতৰত আচলতে কি বস্তু আছে, তো আপোনাক মই ডিটেইলছ খুলি আপোনাক দেখুৱাম, তো চাই থাকিব। আচলতে মাউচৰ ভিতৰত বেছি বস্তু নাথাকে। ইয়াত আপোনাক মই লগতে দেখুৱাইছোঁ এটা হুইল, যিটো আপুনি যিকোনো ফাইল উঠা-নমা কৰে সেইটো, আৰু তিনিটাটো চুইচ আছে, লেফ্ট ক্লিক, ৰাইট ক্লিক, তাৰপিছত এইটো হ'ল হুইল চুইচ। আচলতে এই তিনিটা চুইচ এনেধৰণে বনোৱা হৈছে যে আপোনাৰ মাউচ নষ্ট হৈ যাব, আপোনাৰ কম্পিউটাৰ নষ্ট হৈ যাব, কিন্তু এইকেইটা চুইচ আপুনি টিপি নষ্ট কৰিব নোৱাৰিব। আচলতে এইকেইটা চুইচত আপুনি এনেকুৱা চিষ্টেমত বনোৱা আছে, ই আপুনি হাজাৰ কিয় লাখ কিয় আপুনি প্ৰতিবাৰ টিপিলেও আচলতে এই চুইচ তিনিটা বেয়া নহয়। আচলতে মাউচৰ বেলেগ বস্তুহে বেয়া হয়। ইয়াত দিয়া আছে এটা লেজাৰ আৰু এটা চেন্সৰ লাইট। তো এই দুটা প্ৰটেক্ট হৈ আচলতে মাউচৰ কাম কৰে। যিটো লেজাৰ চিষ্টেম আছে, এই লেজাৰ চিষ্টেমত যেতিয়া লাইটটো জ্বলি উঠে, তেতিয়া এই লেজাৰ ষ্টনটো পাৰ হয়, তেতিয়া আপোনাৰ ক'ৰবাত এটা ৰিফ্লেকশ্যন হয়, তেতিয়া এই মাউচটো তেতিয়া কম্পিউটাৰত কাম কৰে। এয়া দেখিছে, এইটো লাইট, এইটো হ'ল লেজাৰ লাইট। আচলতে এই মাউচত এই লেজাৰটোৱে মেইন। আচলতে এই লেজাৰটো নষ্ট হ'লে কেতিয়াবা মাউচে কাম নকৰে, আৰু এনে বিশেষ বস্তু নাই নষ্ট হ'বলগীয়া। আচলতে এই লেজাৰটোৱে কেতিয়াবা নষ্ট হৈ যায়। যদি কেতিয়াবা আপোনাৰ কম্পিউটাৰৰ মাউচ যদি নষ্ট হয়, তো আপুনি প্ৰথমতে চাব যে যিটো লেজাৰ লাইট আছে ৰঙাকৈ জ্বলি থাকে, সেই লেজাৰ লাইটটো জ্বলে নে নজ্বলে। তাৰপিছত তাত থকা LED লাইটটো, এই লাইটটো ভাল আছেনে আপুনি চেক কৰিব। আৰু লগতে যি কেবুল 4টা তাৰ আহে USB কেবুলৰ সৈতে, তো এই 4টা তাৰ আপুনি নিশ্চয় চেক কৰিব। তাৰপিছত আপুনি গম পাব যে আচলতে মাউচটো কোনটো বস্তু বেয়া হৈছে। ভিউৱাৰ্ছ, আজিলৈকে ইমানেই। লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো ভিউৱাৰ্ছ, ধন্যবাদ। सब्सक्राइब करें और बेल आइकन को जरूर दबाएं।